নমস্কাৰ আপোনালোকক মই সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দেখাম বুলি কৈছিলোঁ মৈত্ৰী আশ্ৰমৰ ভিডিঅ'ৰ দ্বিতীয়টো পাৰ্ট আৰু আইতাৰ লগত যেটো এটা সাক্ষাৎকাৰ আছিল এক্সক্লুসিভ হেতু আপোনালোকক আজি মোৰ চেনেলত দেখাম আহক আমি আপোনালোকক কৈছিলোঁ যে মৈত্ৰী আশ্ৰম আহিম বুলি আমি মৈত্ৰী আশ্ৰম আহি পালোহি আৰু ইয়াত এগৰাকী আমি আইতা লগ পাইছোঁ আইতা প্ৰথমে নমস্কাৰ জনাইছোঁ আপোনাক আৰু আপুনি মৈত্ৰী আশ্ৰমখনৰ বিষয়ে অকমান কক আমাৰ ভিউৱাৰ্ছখিনি হয় মৈত্ৰী আশ্ৰমখন 1962 চনত নামাকৰণ হৈছে হয় ইয়াৰ আগতে আছিল কস্তুৰবা কল্যাণ কেন্দ্ৰ হয় তাৰমানে 1950 বৰ ভূমিকম্পৰ সময়ত হয় ইয়াত গুৱাহাটী কস্তুৰবা ট্ৰাষ্টৰ পৰা অমৰপ্ৰভা বাইদেউ হয় ঘনকান্তি ফুকন গুণদা ভূঞা হয় আদি কৰি বহুতো কৰ্মীয়ে তাৰমানে ইয়াত ৰিলিফ কাম কৰিবলৈ আহিছিলে হয় সেই সময়ত আহোঁতে তেতিয়া তাতে অনাথ ল'ৰা ছোৱালী পাইছিলে হয় তাৰমানে যিসকলৰ হেৰি নাছিলে মাক দেউতাক হেৰুৱাইছিলে পৰিয়ালবৰ্গৰ পৰা বিচ্ছিন্ন হৈ আছিল তেনেকুৱা ল'ৰা ছোৱালী কিছুমান পাইছিলে তেতিয়া সেই বাইদেউসকলে তুলি আনিলে আৰু আনি তেওঁলোকক লৈ পেলাই ওখ মাটিত আছিলে তাতো পানীয়ে ভাঙিলে ভঙাৰ পিছত আনি লখিমপুৰ পালেহি লখিমপুৰত এখন কল্যাণ আশ্ৰম বুলি ইয়াতে আছে চাবুতি ফালে তাত ৰাখিলে তাৰ পৰা আনি ইয়াত থ'লে এইডোখৰ মাটিত তেতিয়া মহানন্দ বৰা MLA আছিলে চিনি পোৱাইছে শুনিছোঁ বাৰু তাৰপিছত তেতিয়া তেওঁলোকক ইয়াতে ৰাখি ইয়াতে আমাৰ গুণদা ভূঞা বাইদেউ তেখেতে ইয়াতে 50 চনৰ পৰা ইয়াতে থাকিল থকাৰ পিছতে তেতিয়া ইয়াত তেওঁলোকক লৈ পেলাই তেওঁলোকে এইবোৰ কাম কৰি আছিলে আৰু সমাজেও কাম কৰিছিলে ইয়াতে স্কুল পাতিলে নামঘৰ পাতিলে ইত্যাদি সমাজত গাঁৱত কাম কৰি আছিলে তাৰপিছত সেই ল'ৰা ছোৱালীবিলাককো বিশেষকৈ ছোৱালীবিলাকতো কিছুমানৰ অভিভাৱক ওলালে লৈ গ'ল কেইগৰাকীমান ইয়াৰ পৰা বিয়া দিলে আৰু তেনেকৈ ইয়াত অনুষ্ঠানৰ এইখিনি তাৰমানে শেষ হ'ল সেইখিনি শেষ হোৱাৰ পিছত 1962 চনত আচাৰ্য বিনোৱা ভাবে তেখেতে গোটেই ভাৰতবৰ্ষতে খোজকাঢ়ি কাঢ়ি ঘূৰিছিলে ভূদান যজ্ঞ কাম কৰিছিলে গ্ৰামদানৰ কাম কৰিছিলে এতিয়া আহি আহি আমাৰ অসম পালেহি অসমত 61 চনত সোমাইছে তেওঁ সোমোৱাৰ আগতে আকৌ অসমীয়া শিকি লৈছে অসমীয়া শিকিছে মানে ইয়াৰে এজন প্ৰফেচাৰ আছিলে চন্দ্ৰকান্ত কলিতা বুলি তেখেতে অমৰপ্ৰভা বাইদেউক সুধিলে আৰু মই প্ৰথমতে অসমীয়া শিকিম তেখেতটো সন্ত মানুহটো আচাৰ্য আৰু ক'লেই বুজি পায় তেনেকুৱা সেইকাৰণে অমৰপ্ৰভা বাইদেউ চন্দ্ৰকান্ত কলিতা বুলি তেখেতক পঠিয়াইছে তেখেতে বেংগলতে শিকিলে মানে অ আ ক খ শিকা নাই তেখেতে প্ৰথমতে শিকিছে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ গ্ৰন্থ আৰু সেই গ্ৰন্থ শিকোঁতেও তেখেতে শিকিলে প্ৰথম মহাপুৰুষ মাধৱদেৱৰ নামঘোষা সেই নামঘোষাখন ইমানে অমৃত পালে তাৰমানে তেখেতে ক'লে যে গাখীৰ হজম কৰিব পাৰি কিন্তু মাখন হজম কৰিব নোৱাৰি তাৰমানে নামঘোষাখনক মাখনৰ লগত তুলনা কৰিব তাৰপিছত সেই নামঘোষা তেখেতে অকল যে পঢ়িলে সিমানতে থলে নহয় তেখেতে অসম সোমোৱাওঁতেই প্ৰথম সোমাই তেখেতে এষাৰি নামঘোষা গাইছিলে যে অধমে কেৱল দুখ লবয় মধ্যমে গুণ দুখ কৰিয়ে বিচাৰে উত্তমে কেৱল গুণ লবয় উত্তমে অল্প গুণ কৰে বিচাৰ এই নামঘোষা ফাঁকি গালে যে মই ইয়াত গুণ গ্ৰহণ কৰিবলৈহে আহিছোঁ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰাই তেওঁ ক'লে যে মই ইয়াত গুণ গ্ৰহণ কৰিবলৈ আহিছোঁ আৰু তেখেতে সেইখিনি ব্যাখ্যা কৰিছিলে যে যিসকল অধম তেওঁলোকে আনৰ দুখকে দেখি থাকে যিসকল মধ্যম তেওঁলোকে আনৰ গুণ আৰু দুখ দুয়োটাকে দেখে উত্তমজনে অকল আনৰ গুণটোহে দেখে কিন্তু অতি উত্তমজন সকলোতকৈ যিজন উত্তম তেওঁ আনৰ অকণমান গুণকে বিস্তাৰ কৰি দিয়ে সমাজত গতিকে আমি এতিয়া গুণ গ্ৰহণ কৰিবলৈ শিকিব লাগে বিনোৱা ভাৱে সেইটো কাম কৰিছিল এইখন আমি দেখিছোঁ গান্ধীজীৰ এখন কিতাপ এইখন হৈছে মোৰ সত্য অন্বেষণৰ কাহিনী গান্ধীজীৰ এখন বিখ্যাত কিতাপ মাই এক্সপেৰিমেণ্টেল অফ ট্ৰুথ সেইখনৰ অসমীয়া বৰ্ণনা আছে এইখন আপোনালোকে পঢ়িব পাৰে আৰু এই আমাৰ লাইব্ৰেৰীতে সকলোখিনি উপলব্ধ এই মৈত্ৰী আশ্ৰমৰ এয়া এতিয়া আমাক দেখুৱাইছে
আৰু এখন আছে এখন বিনোবা ভাৱে হয় জীৱন হৃদয় জুৰুৱা বাবা এখন হয় এখন আছে হৃদয় জুৰুৱা বাবা বাবাৰ বিষয়ে পুৰা হয়। জানিব আৰু আমি দেখিছো ইয়াত এইখন কস্তুৰবা গান্ধী হয় ইয়াতকে ডাঙৰো আছে হয়। এখন মহিয়সী কস্তুৰবা গান্ধীৰ বিষয়ে আছে হয় এইখন আছে মহিয়সী কস্তুৰবা গান্ধীৰ ইয়াত এষাৰ কথা আছে সকলো মানুহক ঈশ্বৰেই সৃজন কৰিছে তেন্তে কোনোবা মানুহ উচ্চ কোনোবা নিচ কেনেকৈ হ'ব পাৰে সেইটো এটা ডাঙৰ কথা ইয়াত কিতাপখনত আছে হয় এটা ডাঙৰ বাণী যিটো সকলো মানুহক ঈশ্বৰে সৃষ্টি কৰিছে তাৰ মাজতে উচ্চ নিচৰ যিটো ভাৱধাৰা এইটো ক'ৰ পৰা আহিলে কিন্তু এইটো জানো আমাৰ সমাজত আছিল আগতে কিন্তু নাছিল এইটো নহয় জানো এটা হয় হয় তাৰপিছত এইখন হ'ল গীতা প্ৰবচন হয় এইখন ভাষাটো হয়। অসমীয়া হয় কিন্তু আখৰখিনি হিন্দী হিন্দী। দেৱনাগৰী হয় এইখন দেৱনাগৰী। বিনোবাজীয়ে অ ঢুলীয়া জেলত যেতিয়া আছিলে হয়। সেই সময়ত কয়দীসকলৰ ওপৰত দিয়া প্ৰবচন অ এইখন পঢ়িব লগা আচ্ছা হয় তোমালোকে পঢ়িবা ঠিক আছে অসমীয়া হিন্দী জানা জানো জানো হিন্দী জানো তেতিয়াহ'লে অসমীয়ালে এইখন অসমীয়াই অ আখৰখিনি হিন্দী হয় হয় এইখন পঢ়িব পাৰিবা ঠিক আছে এইখনত বহুত ভাল কথা আছে ঠিক আছে। এটা কথা কৈছে যে মই যেতিয়া এই গীতা হেৰি কৰে হয় অধ্যয়ন কৰে হয়। তেতিয়া কৈছিল যে মই অকলে থাকিলে সাগৰৰ তলিত ডুব গৈ থাকোঁ হয় অমৃত মন্থন কৰোঁ হয়। মানে এই গীতাৰ ওপৰত হয় আৰু যেতিয়া মই অকলে থাকোঁ আকাশত মই উৰি ফুৰোঁ হয়। এনেকুৱা ধৰণৰ কথা কথা লিখা আছে আছে হয় তোমালোকে এতিয়া পঢ়িলে গম হয় পাবা আপোনালোকক এটা দেখুৱাম বহুদিনীয়া এটা যঁতৰ কিমান বছৰ পুৰণা এটা যঁতৰ এয়া এতিয়া দেখুৱাব অম্বৰ চৰখা বুলি কয় হয় হয় এইটো এইটো ইয়াৰ হয়। হেৰি কৰি থোৱা আছে হয় ইয়াৰ পৰা ইয়াত সূতাটো লগাব এই দুই গান্ধীজীয়ে যে কাটিছিলে সূতা যে এইটো ষ্টাইলে নেকি বাৰু এইটো নহয় এইটো নহয় ন সেইটো দেখুৱাম অ সেইটো দেখাব বাৰু তাতে এইটো এনেকে ঘূৰাবও পাৰে অ আৰু এইটো হেৰি আছে ইয়াত কাৰেণ্টটো লগাব পাৰে হয় এতিয়া অকণমান বিজুতি ঘটি হয় আছে হয় কাৰণে আমি এইটো নাই নাই হেৰি কৰা নাই দেই ঠিক আছে চবত আৰু এটা যঁতৰ আছে যিটো মহাত্মা গান্ধীৰ দিনৰ মহাত্মা গান্ধীয়ে সূতা কটা লেখীয়া এটা যঁতৰ আছে এইটো এতিয়া আমাক দেখুৱাব যিটো এটা প্ৰাচীন কালত যেতিয়া মানে যেতিয়া স্বাধীনতা হোৱাই নাছিল ভাৰতবৰ্ষ স্বাধীন হোৱাই নাছিল তাৰ আগতে এটা এনেকুৱা যঁতৰ ব্যৱহাৰ কৰিছিলে ন গান্ধীজীয়ে ভাবা হ'ল হয় হয় গান্ধীজীয়ে যেতিয়া দেশ স্বাধীন কৰোঁতে হয় হয় অহিংসা অস্ত্ৰ এই হয়। যঁতৰটো আছিলে হয় হয় কটা হয় হয় আৰু ভঙাটো দেখুৱাই দিম হয় এইটো কুটা এতিয়া ঘূৰাই দিয়া হয় এইটো দেখাই দিছো মই ইয়াত নেচা কৰিব লাগিব নহয় হয় আমি কাটিলোহে হয় ইয়াত কটাৰ পিছত আৰু ইয়াৰ পৰা নেচা কৰিব অ নেচাটো এইটো হয় কৰা হয় এইটো নেচা ন ইয়াত নেচা কৰিব হয়। তাৰমানে এনেকৈ ইয়াতেই কৰিম আৰু হয় আপোনাক দেখুৱাইছো এইটো ইয়াত ল'ব হয় ইয়াত আমি তাৰপিছত নেচা কৰিব লোৱা নাই খালি দেই হয় এইটো ইয়াত কৰি সূতাটো আমি দিলত আহিব লাগিব নহয় হয়। আমি এইটো আছে এইটো এনেকৈ হয় ইয়াত আমি গুণি যাওঁ আকৌ হয় হয় এক দুইকে গণি গণি 100 যেতিয়া পাম হয় ইয়াত এটা ঘিচি হয় তাৰমানে এটা ঘিচি হ'ব তেতিয়া অ এনেকুৱা এটা ঘিচি
কৰি 10টা হ'লে হয় 1000 হ'লে এনেচা হয় হয় এইটো হিচাপ অঁ আৰু এনেচা সূতা হ'লে এনেকুৱা ধৰি লোৱা 14-15 এনেচা সূতা হ'লে এখন চাদৰ হৈ যায় হয় তেনেকৈ আমি হয় পিন্ধো আৰু হয় নিজে বোৱা এখন আপুনি নিজে বোৱা ন নিজে বোৱা হয় হয় ঠিক আছে আইতা ভাল লাগিলে আপোনাক ধন্যবাদ জনাইছোঁ ইমান ফোন নম্বৰ লিখি থাকা সৌৰভজ্যোতি বৰা আইতা হয় সৌৰভজ্যোতি বৰা আপোনাৰ মোক ফোন নম্বৰ লিখি দিব কৈছোঁ এদিন ভালকৈ আহিম ঠাইডোখৰ নামো লিখিব ঠাইটো লিখি দিওঁ নেকি মেডিচুক মোৰ ঠিক আছে এটা ভাল লাগিলে থেংক ইউ আপোনাক সেৱা কৰি থৈ যাওঁ আহিছোঁ দেই মৈত্ৰী আশ্ৰমৰ বিষয়ে দেখুৱালোঁ আৰু আইতাৰ লগতো সাক্ষাৎকাৰ ল'লোঁ বিভিন্ন ধৰণৰ কথা জানিব পাৰিলোঁ আৰু ইয়াত এটা ডাকঘৰো আছে ইয়াৰ চাগে ট্ৰেঞ্জেকশ্যনৰ সুবিধাৰ কাৰণে বা টকা পইচা লেনদেনৰ বাবে এখন সুন্দৰ পৰিৱেশ আশ্ৰম আপোনালোকে আহিব পাৰে লখিমপুৰ জিলাৰ পৰা লীলাবাৰীতে এখন আশ্ৰম অৱস্থিত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ